ঠিক আছে। চ' হে এভৰিৱান, আছোঁ বৰ্তমান ধেমাজিত আৰু দিবলৈ আহিছিলোঁ আমি হণ্ডা জেজখন। দাদাহঁতে অলৰেডি ওলাই গ'ল দেখা পালে পালেগৈ। এখন আছিলে 2018 মডেল হয়। তো দাদাহঁতে লৈ মেলি গৈছে, বাকী আমি লৈ আহিছোঁ ইকো স্পৰ্টখন। আৰু হয়তো তিনিচুকীয়া যোৱা চান্স এটাও আছে আজি, দেখা যাওক কি হয়। বাকী এইখনো আৰু এটা দিয়াৰ কথা আছে মানে ইকো স্পৰ্টখন, তাকে চাওঁচোন বাৰু। এইখনো কথা পাতি আছে দাদা এজনে, যদি এখনো লৈ আমি এখনো দি থৈ যাম তেনেকৈ বুলি ভাবিছোঁ আৰু। বৰ বিশেষ বিকি বাৰ্তা নাই, আগৰ দিনবিলাক নাই, যেন তেন আৰু তেল নিমখকেইটা খাই জীয়াই আছে নেকি তি। হয় হয়, তি ৰিচাৰ্জ কৰিবলৈ পইচা নাইকিয়া হৈ গ'ল বোলে। ভাল আজি ডিল এটা মিলিছে বুলি তি ৰিচাৰ্জটো আহি যাব ন তি। যেন তেন আৰু হওক হওক। বাকী ব'লকচোন বাৰু দেখা যাওক দিনটো আৰু কেনেকুৱা কি ধৰণে কিবা ল'ব পাৰিলেও আপোনালোকক আপডেট দিম, বা এখন ডিল কৰিলেও আপডেট দিম। ব'লকচোন বাৰু দেখা যাওক ন ভাই। বাকী ইকো স্পৰ্ট চলাই কেনেকুৱা পাইছোঁ? মজা। জেজখন চলাই কেনেকুৱা পাইছিলি? জেজখন মই চলাই অহা নাছিলোঁ, আপুনি আহিছিলে। তেওঁ আগতে এদিন চলাইছিলে, মজা আছিলে হয় নাই? গাড়ী হণ্ডা গাড়ীটো মজাই লাগে বাৰু চলাই। বাকী এখনো ইকো স্পৰ্ট, এখনো মজা লাগে। এখন পেট্ৰল ভাৰ্জন হয়, তো মজাকৈ লৈ গৈ আছোঁ। ব'লক বাকী দেখাই আছোঁ আৰু কি কি হয় ব'লক। তো গাইছ আহি আমি কাকো পথাৰেই পালোগৈ আৰু মোটামুটি। অৰুণাচল নামচাইৰ পৰা এখন আমাক মাৰুতি ৰিটছ দিছে। তেওঁলোকৰ মামাকৰ নামত আছে, মামাক হৈ গ'ল আপোনাৰ কাকো পথাৰৰ মানুহ হয়। অসমৰ মানুহতে নামত আছে যিখন গাড়ী, তেওঁলোকে কিন্তু নামচাইত চলাই আছিলে। আৰু সেই গাড়ীখন ফাইনেলি লৈ মেলি আহিলোঁ ৰিটছ। আমি একচুৱেলি যোৱা কথা আছিলে শিৱসাগৰৰ পৰা আমি এখন ভাৰ্ণা অনা কথা আছিলে। সেই ভাৰ্ণাখনৰ মানে এক্সচেঞ্জত ভাৰ্ণা, আৰু যিজন মানুহে অনাৰজনে ল'ব সেই মানুহজনক বাট চিভিলটো খেলি মেলি কাৰণে অকণমান লোনটো অকণমান দেৰি হ'ব মানে নতুন গাড়ীখন লোৱাত। সেইকাৰণে সেই পুৰণি গাড়ীখন আমি শিৱসাগৰৰ পৰা আনিবলৈ নগ'লোগৈ। আৰু তাৰপিছত আপোনাৰ ইয়াতো আমি নামচাই ভাইটিৰ লগত কথা পাতি থৈছিলোঁ। তেওঁলোকো কিবা মৰাণে লিখে, তেওঁলোকৰ মামাকৰ ঘৰ ইয়াত আছে মৰাণ লিখে কাকো পথাৰত। তো তেওঁলোকে মানে এখন আমাক ৰিটছ দিয়াৰ কথা পাতি আছিল। ৰিটছ ডিজেলৰ ৰিটছ এখন VDI। অকল ইঞ্জিনটোৰ কাৰণে লৈছোঁ। গাড়ী বডিৰ কণ্ডিশ্যন ইমান ভাল নহয়, এইখন আগত চলাই গৈ আছে দিয়ে। মানে গাড়ীত বহুত বেছি কাম আছে, ৰানিং কাম আছে। আৰু মই কওঁ যে কম দামত বহুত ভাল বস্তু আমি নিদিওঁ আপোনালোকক। তো গাড়ীত যেতিয়া কাম থাকিব সেই গাড়ীখন কম দামতে আপোনালোকক দিম। গাড়ী যেতিয়া টিপটপ থাকিব সেই গাড়ীখন আমি দাম ধৰি থাকিম বা ল'ম। এতিয়া চব লেভেলৰ মানুহে আছে মোৰ আপোনাৰ ফেচবুক পেজত। কোনোবা 1 লাখ টকীয়া মানুহ আছে, কোনোবা 5 লাখ টকীয়া মানুহ আছে, কোনোবা 2 লাখ টকীয়া মানুহ আছে। চবকেতো আমি গাড়ী দিব লাগিব। অকল ভাল গাড়ী বুলি টিপটপ গাড়ীখিনি 4 লাখ 3 লাখৰ গাড়ীখিনি ডিল কৰিলেও নহ'ব। তেনেকুৱা মোৰো পইচা থাকিব লাগিব নে কি কয়। বাকী 1-1.5 লাখত বা 2 লাখত 3 লাখত যিমান যি পাৰোঁ, যেনেকৈ পাৰোঁ, যেতিয়া যি সুবিধা হয়, যিখন গাড়ীত দাম মিলে তেনেকৈ আমি আনি চেল কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেই গাড়ীখন যিখন মই ৰিটছখন দেখাই আছোঁ চাওক, সেইখন আগত দিয়ে মজাকৈ চলাই গৈ আছে। এইখন 2013 হয়। গাড়ী ৰানিং কণ্ডিশ্যনত আছে, চলাই আছে, ৰেড কালাৰৰ হয়। অকণমান আগত গৈ ভালকৈ দেখুৱাই দিম। এই গাড়ীখন আমি এতিয়া কাম চাম নকৰাকৈ আমিও চেল কৰিবলৈ চেষ্টা কৰিম। কাম চাম নকৰাকৈ, একো কাম নকৰাকৈ দিম বুলি ক'লে আপোনালোকে এখন 80,000 টকাত লৈ যাব পাৰিব। 2013 চনৰ ৰিটছ। আৰু কামকেইটা কৰি মেলি দিলে হয়তো 1,10,000 মান টকা হৈ যাবগৈ। ইনক্লুড ট্ৰান্সফাৰ থাকিব, ইঞ্চুৰেঞ্চ কৰি দিম, পলিউশ্যন কৰি দিম। এখন ধুনীয়াকৈ দিয়ে চলাই গৈ আছে। বাকী অলপ আগত তেল চেল ভৰাম। তাৰপিছত আপোনাৰ এইখনো এজন দাদাই চোৱা কথা এটা আছে আজি, কি কয় চাওঁচোন। এই যিখন ফ'ৰ্ড আমি এখন চলাই আছোঁ, কি বুলি কয় এখন ইকো স্পৰ্ট। এইখন টাইটেনিয়াম হয়, পেট্ৰল ভাৰ্জন। এইখনো চোৱা কথা আছে দাদা এজনে, তেওঁ চাই লওক। এইখনো যদি পাৰোঁ ডিল কৰিম, নোৱাৰিলে আৰু থাকি যাব দিয়ক। যেতিয়া যোনে নিব আৰু যাৰ যেতিয়া সুবিধা হয়, যাৰ পইচা মিলে তেতিয়াই ল'ব ধৰক। বাকী দেখাই আছোঁ বাৰু ব'লক। শিৱসাগৰ যোৱা কথা আছিল, নগ'লো। এতিয়া কাকো পথাৰৰ পৰা এখন আমি লৈ মেলি গৈ আছোঁ আৰু নামচাই ভাইটিতে দিলে। বাকী আৰু অকণমান আগত গৈ ৰিটছখন চাৰিওফালৰ পৰা একপাক দেখুৱাম। যিবিলাক 1 লাখ টকাৰ ভিতৰৰ কাষ্টমাৰ কাম নকৰাকৈ লৈ যাওঁ বুলি ক'লে তেনেকৈ নিজে কাম কৰাই ল'ব পাৰিব। আৰু কামখিনি কৰাই মেলি দিলে লাখ টকাৰ ওপৰত কিবা এটা হ'ব। বাকী ব'লক অলপ আগত গৈ দেখাই আছোঁ। মই পাইছোঁ চলাবলৈ ভালেই মোটামুটি হয়, বেয়া নহয়। ডিজেল গাড়ী হয়। ইঞ্জিনৰ চাউণ্ড ধুনীয়া হৈ আছে। বাকী এতিয়া আগফাল লৈ যা। বাকী গুড মৰ্ণিং গাইজ। কালি আহোঁতে বহুত বেছি দেৰি হৈ গ'ল, তো সেইটো কাৰণে আমি ৰাতি আৰু ভিডিঅ' নবনালোঁ। আৰু এই ইকো স্পৰ্টখন এজন দাদাই চাম বুলি কৈছিলে, ধেমাজিৰ দাদাজনে। 4টা বজাত চোৱা কথা আছিলে। আমি বোলো তিনিচুকীয়াৰ পৰা তেতিয়াহ'লে আহোঁ। তিনিচুকীয়াৰ পৰা সেই ৰিটছখন আনিবলৈ গৈছিলোঁতো।
তো তিনিচুকীয়াৰ পৰা আহোঁতে তেওঁ চুকাফালে ওলাই আহিম বুলি ক'লে। তাৰপৰা আহোঁতে আমি চাবুৱামান পাওঁতে ফোন কৰি দিওঁ, দাদাজনৰ ফোনটোৱে বন্ধ হৈ গ'ল। পিছত মানে মাতে আমাক, তাৰপিছত অকণমান তেনেকৈ কৰে কেতিয়াবা। সেইকাৰণে আমি পৰাপক্ষত এডভান্স এটা লৈহে আমি আগবাঢ়ি যাওঁ। কেতিয়াবা গ'লেও ধৰক নল'লেও আকৌ এডভান্সটো মানে কিবা তেলৰ খৰচাটো ওলাই যায়। বাট যোৱাকালি খেলটো এনেকুৱা হ'ল, আমি ইখন গাড়ী দিবলৈ গৈছিলোঁ যেতিয়া ইক' স্পৰ্টখনো লৈ গৈছিলোঁ আৰু। তো তেনেকৈ তেওঁ অলপ খেলি মেলি এটা কৰিলে, ফোনটোকে বন্ধ কৰিলে লাষ্টত উপায় নাই। হয়তো কিবা মেনেজ নহ'ল চাগে, নহ'লেও কৈ দিলে ভাল আৰু বোলে দাদা এনেকুৱা কণ্ডিশ্যন নোৱাৰিলোঁ, বছ একো ইছ্যু নাই। বাকী যি কি নহওক দিয়ক, যাৰ কপালত আছে তেওঁৱে পাব এখন ইক' স্পৰ্ট। যোৱাকালি আমি প্ৰায় 150 কিলোমিটাৰমান 200 মানে চলাইছোঁ চাগে। মানে প্ৰথম আমি গ'লোঁ ধেমাজি, তাৰপিছত তিনিচুকীয়া কাকপথাৰলৈকে দৌৰাইছোঁ এখন গাড়ী। যোৱাকালি প্ৰায় তেল 1500 টকা তেল ভৰোঁ, মাইলেজ ভাল দিয়ে। সেইটো কাৰণে আপোনাৰ পেট্ৰল ভাৰ্জন হয়। মাজে মাজে এ চি চলাইছোঁ, কেতিয়াবা লাহে লাহে গ'লে নচলাওঁ, বেছি স্পীড গ'লে এ চিটো চলাবলগীয়া হয়, নহ'লে ফকৈ হাৱা মাৰি থাকে ধৰক। আৰু গাড়ী খুব ধুনীয়াকৈ আমি ৰানিং কৰিছোঁ। অলপ বেৰিঙৰ চাউণ্ড এটা আছে, খালি কোনোবা এটা চকাৰ বেৰিং হয়তো চেঞ্জ কৰিবলগীয়া হ'ব পাৰে। টকালৈ আমি এইটো কৰাই দিম। দামটো আমি কৈছোঁ এখন 2,35,000 টকাত দিম। 2015 চনৰ ইক' স্পৰ্ট 1 লিটাৰ টাৰ্বো ইঞ্জিন হয় এইখন। তো যদি আপোনালোকেও প্লেনিং কৰি আছে ইক' স্পৰ্টৰ, এইখন আপোনালোকে ল'ব পাৰিব। আৰু বাকী যিখন আমি যোৱাকালি ৰিটছ আনিছোঁ, মাৰুতি ৰিটছ, এইখন 2013 মডেল হয়। গাড়ী কণ্ডিশ্যন একদম ভাল নহয়, মই একদম খোলাখুলি কৈছোঁ যি কৈছোঁ। ইঞ্জিনটো খালি বঢ়িয়া হৈ আছে, ডিজেল ইঞ্জিন হয়। মাইলেজ আপুনি 20-18 এনেকুৱা পাব। অকল মাইলেজটোৰ কাৰণে আনিছোঁ। গাড়ীখন যাতে কোনো নিনিলেও সৰু সুৰা কামকেইটা কৰি মই যাতে চলাই থাকিব পাৰোঁ, তেতিয়া এইখনৰ ৰানিংটো অলপ কম হয়। মানে এইখন আমি সদায় দৌৰাই থাকিব নোৱাৰোঁ ন, কেতিয়াবা কিছুমান জেগাত আমি এইখনো লৈ যাব লাগিব, বাৰিষাৰ দিন। তো কোনোবাই যদি ইচ্ছা কৰে, বোলে কাৰোবাৰ এই স্কুল ডিউটি বা ঘৰলৈ অহা যোৱা, আমি যোৱাকালিতো কাকপথাৰৰ পৰা মজাকৈ চলাই আহিছোঁ গাড়ীখন। বাট কাম বহুত বেছি আছে, 20-25 হাজাৰ টকা কাম ওলাই যাব। তো সেইখিনি আমি যদিহে আপোনালোকক কৰি মেলি দিবলগীয়া হয়, এখন আমি দি দিম 2013 হয়, 1.5 বছৰমান টেক্স আছে, নতুন ইঞ্চুৰেঞ্চ কৰি মেলি এখন আমি 1,15,000 মানত বিক্ৰী কৰিব পাৰিম, কামকেইটা কৰি মেলি। যদিহে কাম চাম নকৰাকৈ আজিয়ে লৈ যাওঁ বুলি কয়, আপোনালোকে অকল 80,000 টকাত আপোনালোকে এখন লৈ যাব পাৰিব। মাৰুতি ৰিটছ হয়, পেট্ৰল ভাৰ্জন হয়। গাড়ী এক্সিডেণ্টেল তেনেকৈ মেজৰ ইছ্যু নাই। আৰু ইণ্টেৰিয়ৰটো মই একবাৰ দেখাই দিছোঁ। এ চিটো চলে, বাট আপোনাৰ গেছটো অলপ কমি আছে, কম্প্ৰেছাৰ ৰানিং আছে। আপোনাৰ সেইখন অকণমান এখন টাচ স্ক্ৰীনো লাগি আছে, মিউজিক শুনিব পাৰিব আৰামত। বাকী ইণ্টেৰিয়ৰটো কণ্ডিশ্যন এনেকুৱা, 4-5জন মানুহ আৰামত যাব পাৰে, ইয়াৰ এই কভাৰটো নাই। বাকী যদি আপোনালোকে আজিয়ে লৈ যাওঁ বুলি কয়, আমি বনাওঁ নে নবনাওঁ চাওঁ আজি, তেতিয়া অকল 80,000 টকাত ইনক্লুড ট্ৰান্সফাৰতে পাব। যদি কামখিনি আমি কৰি মেলি দিওঁ আৰু তেতিয়া আপোনালোকৰ প্ৰায় 1,10,000 টকা আপোনালোকৰ পৰা আমি ল'ম। সেয়াই বাকী আপডেট এয়াই, আৰু কিনো ক'ম, গাড়ী বিশেষ নাই। যদি কিবা কিবি পাওঁ আজি আপডেট দিবলৈ চেষ্টা কৰিম। আৰু বাকী ইমান হ'লে আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বেছি থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ। বাই বাই, চি ইউ, লাভ ইউ, বাই বাই গাইজ।